নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পালে। আজিৰ ভিডিঅ'টো হৈছে যি 9 তাৰিখে ভাইভা হৈ গ'ল, অসম পুলিচৰ যি ভাইভা হৈ গ'ল তাতে কি কি কুৱেশ্যন কৰিলে তাৰে ওপৰতে আজিৰ ভিডিঅ'টো। যিহেতু মোৰ লগত দুজনমানে দিছে ভাইভা, সিহঁতে মোক মানে হোৱাটছআপত দিছে কুৱেশ্যনবোৰ। মই খুজিছিলোঁ সিহঁতক কি কি কুৱেশ্যন কৰিছে, সিহঁতক দিব কৈছিলোঁ। তো সিহঁতে মোক কুৱেশ্যনবোৰ হোৱাটছআপত দিছে, তাৰে ওপৰতে আজিৰ ভিডিঅ'টো হ'ব। তো ভিডিঅ'টো শেষলৈকে চাব। তো যেতিয়া মোৰ লগৰজনে ভাইভা দিব গৈছিল, তাৰ ভাইভা গুৱাহাটীত আছিল, কাহিলীপাৰাত 10 আছিল মোৰ লগৰজনৰ ভাইভা। তো যেতিয়া সি ভাইভা দিব ভিতৰত সোমালে, প্ৰথমতে ফাৰ্ষ্ট তাক বহিব দিলে। বহিব দিয়াৰ পিছত তাক নিজৰ পৰিচয়টো দিব দিছে, কৈছে তুমি নিজৰ পৰিচয়টো দিয়া। নিজৰ পৰিচয়টো ভালকৈ দিয়াৰ পিছত ক'লে, সি নিজৰ নাম চামবিলাক এইবিলাক ক'লে। তাৰপিছত তাক যোনখন ডিষ্ট্ৰিক্টৰ হয়, ডিষ্ট্ৰিক্টখনৰ বিষয়ে অকণমান ক'ব দিলে। ডিষ্ট্ৰিক্টখনত কি কি আছে ভাল ফেমাছ জেগা, সেইটোৰ বিষয়ে অকণমান বুজাই ক'ব দিলে। তাৰপিছত আকৌ তাক, যিহেতু মোৰ লগৰজন কোচ ৰাজবংশী হয়, তেতিয়া তাক সুধিলে যে যিহেতু তুমি কোচ ৰাজবংশী, তো তোমাৰ কোচ ৰাজবংশীৰ ডাঙৰ ৰজাবিলাকৰ নাম সুধিলে। কেইজনমান ৰজাৰ নাম ক'ব দিছিলে, সেইটো সুধিছিলে। ইয়াতে আপোনালোকে যি কাষ্টৰে হয় তাত আপোনালোকৰ অলপ কাষ্টৰ বিষয়ে চাই যাব। ডাঙৰ কিছু যিহেতু মোৰ লগৰজন কোচ ৰাজবংশী আছিলে, তাক কোচ ৰাজবংশীৰ ৰজাবিলাকৰ নাম সুধিছে। সেইটো আপোনালোকে নিজৰ যোনটো কাষ্টৰ অলপ বিষয়ে, হিষ্টৰীৰ বিষয়ে অকণমান চাই যাব, সেইটোও সুধিব পাৰে আপোনালোকক। তাৰপিছতে তাক সুধিলে পেহেলগামত যি এটেক হৈ আছে সেইটোৰ বিষয়ে অকণমান সুধিছিলে। পেহেলগামৰ বিষয়ে তুমি কি জানা, কি এটেক হৈছে, কেনেকৈ হৈছে, এইবিলাক সুধিছিলে। তো এইটোও চাই যাব, যিহেতু পেহেলগামৰ এটেকটো এইটো সুধিছিলে, কেইজন মানুহ মৰিছে কি, এইবিলাক সুধিব নিশ্চয়। এইবিলাকো চাই যাব আপোনালোকে। কেইজন মানুহ মৰিলে, ক'ৰ মানুহ আছিলে, কি ঘটনাটো কেনেকৈ হ'ল, কেই তাৰিখে হ'ল, এইবিলাকো চাই যাব আপোনালোকে। তাৰপিছতে আৰু তাক অপাৰেশ্যন সিন্দুৰৰ বিষয়ে সুধিলে। অপাৰেশ্যন সিন্দুৰৰ বিষয়ে কি জানা, কি ক'ব পাৰিবা, এনেকৈ সুধিলে। তেনেকৈ অপাৰেশ্যন সিন্দুৰৰ বিষয়ে আপোনালোকে চাই যাব, যি এতিয়া অপাৰেশ্যন সিন্দুৰ চলি আছে আমাৰ ভাৰতত পাকিস্তানৰ ওপৰত, সেইটোৰ বিষয়ে আপুনি অকণমান ডিপলি চাই যাব, যেন কুৱেশ্যন কৰিলে আপোনালোকে ক'ব পাৰে। আৰু এইটো কুৱেশ্যন নিশ্চয় কৰিব, যিহেতু এইটো এতিয়া ডাঙৰ টপিক হৈ আছে ইণ্ডিয়াত। যিহেতু ইমান ডাঙৰ দুৰ্ঘটনা হৈ গ'ল, পেহেলগামৰ এটেকটো হ'ল। পেহেলগামৰ এটেকৰ পিছত আমাৰ ভাৰতে কেনেকৈ অপাৰেশ্যন সিন্দুৰ চলালে, কোন কোন আছিলে, সেইবিলাক নাম চাই যাব। কেনেকৈ অপাৰেশ্যন সিন্দুৰ কৰিলে সেইটোৰ বিষয়ে অকণমান চাই যাব, কোন কোন আছিল জড়িত, এইটো চাই যাব আপোনালোকক। তাৰপিছতে আৰু এটা কুৱেশ্যন সুধিছিলে, হোৱাট ইজ চাইবাৰ ক্ৰাইম। চাইবাৰ ক্ৰাইমৰ বিষয়ে অকণমান ক'ব দিছিলে। চাইবাৰ ক্ৰাইম কি সেইটোৰ বিষয়ে অকণমান ভালকৈ বুজাই ক'ব দিছিলে। তো লগৰজনে কৈছে বোলে, মই সুধিছিলোঁ কেনেকৈ এনচাৰ দিলে, সি এনচাৰ দিব পাৰিছে প্ৰায়কেইটাই। যিকেইটা কুৱেশ্যন তাক সুধিছিলে সেইকেইটাই এনচাৰ দিছে। তো সেয়ে আপোনালোকে এইকেইটাৰ ওপৰতে ভালকৈ চাই যাব। যিহেতু মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে নিজৰ বিষয়ে সুধিব, পৰিচয়টোৰ বিষয়ে সুধিব, ভালকৈ পৰিচয়টো দাঙি ধৰিব দিব। লগতে ঘৰৰ কথা সুধিব, ঘৰৰ ফেমিলিৰ কথা সুধিব, দেউতাৰ বিষয়ে সুধিব, দেউতাই কি কৰে, তোমাৰ বেকগ্ৰাউণ্ডৰ কথা সুধিব। আৰু নিজৰ ডিষ্ট্ৰিক্টৰ কথা মই ভিডিঅ'ত কৈছিলোঁ যে ডিষ্ট্ৰিক্টৰ বিষয়ে ভালকৈ ষ্টাডি কৰি যাব। আপোনালোকৰ ডিষ্ট্ৰিক্টত কি কি ফেমাছ জেগা আছে, নাম কৰা জেগা তেনেকুৱা কি কি আছে, ভাল চাব লগা জেগা কি আছে, সেইটো চাই যাব। নদী চদী এইবিলাক ডাঙৰ নদী আছে যদি নদীৰ নাম এইবিলাক চাই যাব। আপোনাক একদম 100% চিয়'ৰ নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে আৰু নিজৰ পৰিস্থিতি মানে নিজৰ পৰিচয়ৰ বিষয়ে একদম 100% চিয়'ৰ আপোনাক সুধিবই। তো আৰু যি বৰ্তমান চলি আছে সেইবিলাকৰ বিষয়ে চাব, যেনেকুৱা অপাৰেশ্যন সিন্দুৰ, এইবিলাকৰ বিষয়ে অকণমান ভালকৈ ষ্টাডি কৰি যাব। পেহেলগামত যি এটেক হ'ল সেইটোৰ ওপৰত ভালকৈ ষ্টাডি কৰি যাব। আৰু এইবিলাক হোৱাট ইজ চাইবাৰ ক্ৰাইম, এইবিলাকৰ ওপৰত মানে অলপ ষ্টাডি কৰি যাব। নেক্সট মোৰ আৰু এজন লগৰ আছিল, সিও যেতিয়া ভাইভা দিছে, সিও 10 এপিতে দিছে। তাকো সেই একেই প্ৰশ্ন কৰিছে। ফাৰ্ষ্ট তাক নিজৰ পৰিচয়ৰ বিষয়ে সুধিছে আৰু ডিষ্ট্ৰিক্টৰ বিষয়ে অকণমান ক'ব দিছে, ঘৰৰ কথা সুধিছে, দেউতাকৰ কথা সুধিছে। এইখিনি একদম কম্পালচাৰী সুধিব এইখিনি ফাৰ্ষ্ট, তাৰপিছতে কুৱেশ্যন সুধিব। আৰু ভাইভাটো বেছি টাইম লোৱা নাই, খুব বৰ বেছি 3 মিনিট 4 মিনিট তেনেকুৱা লৈছে। আৰু কেণ্ডিডেট বহুত থাকে, যিহেতু বেছি টাইম লোৱা আৰু সিহঁতে সম্ভৱ নহয়। তো বাকী আৰু মোৰ এইজন লগৰক কুৱেশ্যন হিচাপে সুধিছিলে যে AB মানে কি সুধিছিলে, ABৰ ফুল ফৰ্ম সুধিছিলে, UV আৰু ABৰ ডিফাৰেঞ্চ কি সেইটো কথা সুধিছিলে। তাৰপিছত আৰু কুৱেশ্যন হিচাপে ৰাষ্ট্ৰপতি কোন সেইটো সুধিছিলে। আৰু তাক ফিজিকেলৰ মাৰ্ক কিমান আছিল সেইটো সুধিছিলে, ফিজিকেলত কিমান মাৰ্ক পাইছে সেইটো সুধিছিলে। আৰু লগতে আগতে কিমান ইণ্টাৰভিউ দিলে সেইটোৰ বিষয়ে বোলে অকণমান সুধিছিলে।
বাকী কুৱেশ্যন মানে তেনেকৈ নাই কৰা কুৱেশ্যন খুব বেছি 4-5টা মানে কৰিছে বোলে টাইমো বেছি নাই লোৱা ভালকৈ খালি আপুনি কুৱেশ্যনকেইটা চাই যাব আৰু জিকেও সুধিছে বোলে জিকেৰ ওপৰতো কেইটামান চাই যাব যেনেকৈ আহোমৰ প্ৰথম ৰজা কোন এইবিলাক সুধিছে লগতে আৰু বিত্তীয় মন্ত্ৰী কোন এইবিলাকো সুধিছে তো এইকেইটাই কুৱেশ্যন বেছি নুসুধে আপোনালোকে ভালকৈ চাই গ'লে হ'ল নিজৰ নামটোৰ বিষয়ে ডিষ্ট্ৰিক্টৰ বিষয়ে যিহেতু মই আগৰ ভিডিঅ'ত আপোনালোকক কৈ দিছোঁ আৰু আগৰ ভিডিঅ'বোৰ চাব তাত আপোনালোকক কৈ দিছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰে আৰু ছেম তেনেকুৱা ধৰণৰ কুৱেশ্যনে কৰি আছে আৰু আপোনালোকে জিকেবিলাকো অকণমান চাইছোঁ জিকে মানে আপোনালোকে এক্সাম দিওঁতে যিবিলাক কৰিছে সেইবিলাকে সুধিব ইমানো মানে নুসুধিব পাৰে তাৰ ভিতৰত 2-এটামান সুধি দিব মানে কুৱেশ্যন হিচাপে তো ভালকৈ চাই যাব এইকেইটাই তো আজিৰ ভিডিঅ'ত এইখিনিয়ে যদি চেনেলটো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভাই বন্ধুৰ লগত তো আৰু আগৰ ভিডিঅ'বোৰ চাব আগৰ ভিডিঅ'ত আপোনালোকক জনাই দিছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে তো আপোনালোকৰ অলপ সহায় হ'ব তো এইখিনিয়ে বাই বাই জয় হিন্দ জয় শ্ৰীৰাম